गुड मर्निंग एवरीवन। तो रातिपुवा मोर बाइकखने बेवफा कर दिले माने चकाটো फुटी आछे केनेका फुटिल गमेই नापाওঁ আৰু গাড়ীৰ অৱস্থা চ কি হৈ আছে এইবিলাক মানে কালি অফৰোডিং কৰি আহি গাড়ীখন থুব টাইমে পোৱা নাই। চাও যদি আজি টাইম পাওঁ থুই দিম নহলে অহা কালি। এতিয়া আকৌ গেৰেজত যাব লাগিব চকাটো ঠিক কৰিব লাগিব। তো লগ পাই আছো আকৌ এতিয়া টায়াৰটো ঠিক কৰি লওঁ। Many hours later. গৈ আছো আমাৰ প্ৰাঞ্জল ভাই নতুন বাইক বুক কৰিব। তো কিবা এটা খোলা কে শার্ট কি হুদিম কিবা এটা খোলা মোক কোনটো কোৱা কেনেকুৱা লাগিছে কথাটো মানে কেনেকুৱা আজি অনুভৱ মা কসম তামাম ভাল লাগিছে আজি মোৰ লৰাৰ পুৰা হ্যাপিনেস Nice. তো এইটো ভিডিও যোৱাকালিৰ পৰা কন্টিনিউ হৈ আছে আৰু যোৱাকালিটো গমেই পাইছিলে মটো ব্লগ কৰি আছিলোঁ আৰু আজি কাৰত আহিছোঁ মানে কি আজি নতুন বাইক এখনৰ বুকিং হ'ব। এইটো কাৰণে ইয়ামাহা শ্ব'ৰুম আহি গৈছোঁ। এক্সাইটমেণ্ট দেখিও বন্দে কি आगे बात आइए पूरा फोन से और कुत्ते बिलक फोन जाएगा सब भाई आइडिया से की ब्लॉग সবাই চাবো। এইখানে হৈছে নিউ R15M R15 P4 पूरा ब्लैक कलर। বেছি হৈ গৈছে এইখনৰ আৰু কুইক শিফটাৰ আহি গৈছে নতুনখনত। এম হৈছে R15M ৰ টেষ্ট ৰাইড লোৱা মানে এনেকুৱা চাউণ্ড কোৱালিটি ভাল নাপাব পাৰে। মই মানে মাইক এডাপ্টাৰ একোৱে নানিলোঁ। এইটো গোপ্ৰটো অনা নাছিলোঁ, গোপ্ৰটো মই কুকু ভাইৰ পৰা লৈ ল'লোঁ আৰু এতিয়া এটা টেষ্ট ৰাইড লৈ চাওঁ নিউ বাইক আৰু লুকটোতো একদম অচম আৰু এইটো মনষ্টাৰ এডিশ্যন। অলপ পাৱাৰটো কম হৈছে কিন্তু স্মুথনেছটো অলপ বেছি পোৱা যেন লাগিছে। ভালকৈ এটা ৰিভিউ ভিডিঅ' দিম বাৰু। লুকটো চাব পাৰে আপোনালোকে আগৰখনতকৈতো বহুত চালিয়া বনাই দিছে এইবাৰ। এনেও R15 ভাল লাগে, এইবাৰ আৰু চালিয়া বনাই দিছে আৰু প্ৰজেক্টৰ এটা মাজতো দি দিছে। এটা ধুনীয়াকৈ ৰিভিউ ভিডিঅ' বনাম তাৰে এবাৰ এটা টেষ্ট ৰাইড লৈ চালোঁ। ব্ৰেকিং মজা, পাৱাৰটো ঠিকেই আছে। জামত আৰু টেষ্ট ৰাইড লোৱা গম পাইছে নহয়।
ষ্টাৰ্ট দিব আহি জামত পাইছি আছোঁ এক্সজষ্ট নোটটো একবাৰ শুনাই দিওঁ তো এইটো এটা কালাৰ আছে R15M মানে এইবাৰ দুটা ভেৰিয়েণ্ট আছে V4 আৰু R15M বাইক বুকিং হৈ আছে পুৰা হেপি আৰু এইবাৰ গোটেইকেইখন বাইক 2,30,000 আণ্ডাৰতে আছে আৰু বহুতকেইটা ভেৰিয়েণ্ট আছে আৰু বহুত নতুন নতুন ফিচাৰ্ছ আহিছে গাড়ী মানে পুৰা মজা আৰু তো আমাৰ বুকিং হৈ গ'ল কিন্তু ডেলিভাৰী 1 উইকমান পিছতহে হ'ব আমাৰ বুকিং হৈ গ'ল আৰু ল'ৰা পুৰা হেপি আমাৰ হেপি তো এইটো ভিডিঅ' এটেণ্ড কৰি দিলোঁ ৰাস্তাৰ মাজৰ পৰা